দাদা এইটো কি বনাইছে? বুক সেলফ বনাইছে নহয়? এইটো বেণ্ডিং কৰিছে হয়। পুটিং লগাইছে ন? নমস্কাৰ, মই অসীম বৰা আছোঁ দুলীয়াজানৰ ভাদৈ পাচালি। আৰু দুলীয়াজানৰ ভাদৈ পাচালিৰ এজন স্থানীয় যুৱকে নিজৰ গাঁঠিৰ ধনেৰে নিজৰ ঘৰৰ ওচৰতে এটা ক্ষুদ্ৰ ষ্টীল উদ্যোগ গঢ়ি তুলিছে আৰু তেখেতে সেই উদ্যোগটোৰ নাম দিছে ৰামেশ্বৰ এণ্টাৰপ্ৰাইজ। ইয়াত তেখেতে বিচনা, আলনা এনেধৰণৰ বহু ষ্টীলৰ সামগ্ৰী প্ৰস্তুত কৰে আৰু ইয়াৰ পৰা খুব সুন্দৰকৈ এখন বজাৰ দখল কৰাৰ তেখেতে চেষ্টা কৰিছে। আহক তেখেতৰ এই উদ্যোগটো অকণমান আপোনালোককো দেখুওৱাৰ চেষ্টা কৰোঁ। তোমাক স্বাগতম জনাইছোঁ। তোমাৰ পৰিচয়টো দিবাচোন। মোৰ নাম অজয় হাজৰিকা। মই বৰ্তমান ৰিপাইনমেণ্টৰ বাসিন্দা হয়। আপোনাৰ এই ৱৰ্কশ্বপটো খোলা হৈছে বৰ্তমান আপোনাৰ আমাৰ ৱাশ্বিং অফ এক্সেৰে ৰিপাইনমেণ্ট হয়। মানে ভাদৈ পাচালিত এই ৱৰ্কশ্বপটো তেওঁলোকে খুলিছে। আৰু তুমি কেতিয়াৰ পৰা এই উদ্যোগটো গঢ়ি তুলিছা? 21 দিনমান হৈছে এতিয়া। হয়, আৰম্ভ কৰা 21 দিন। বহুত বেছি দিন হোৱা নাই, খুব নতুন উদ্যোগ। আৰু এইটো এটা ৱৰ্কশ্বপহে দেই। এওঁলোকৰ যি শ্ব'ৰুম, সেই শ্ব'ৰুমটো খুব সোনকালে তেওঁলোকে অপেনিং কৰিব, নহয় জানো? হয়, এই আপোনাৰ ফ্ৰণ্টত বনাই থকা হৈছে। হয়, প্ৰায় 15-20 দিনত আপোনাৰ অপেনিং 15 দিনৰ ভিতৰতে এওঁলোকৰ যি শ্ব'ৰুম সেয়া অপেনিং কৰিব। ইয়াত তোমালোকে কি প্ৰস্তুত কৰিছা মানে এতিয়ালৈকে? ইয়াত তোমাৰ গডৰেজ, বিচনা, আলনা, শ্ব'কেছ মানে এভৰিথিং যিখিনি আপোনাৰ ষ্টীলৰ ইণ্ডাষ্ট্ৰীত পৰে মানে চব বনোৱা হয়। ইয়াত তোমালোকে কেৱল নতুন নাই প্ৰস্তুত কৰা নে ৰিপেয়াৰিঙৰ কিবা কথা আছে? নাই, ইয়াত ৰিপেয়াৰিং কৰা হয়। যদি আপোনাৰ ধৰি কাৰোবাৰ গ্লাছ ভাঙিছে বা কাৰোবাৰ বোলে তলটো পচি গৈছে, গডৰেজ হওক বা বিচনা হওক, সেইখিনি ৰিপেয়াৰিং কৰা হয়। কালাৰিঙো হৈ যায় কমপ্লিট হয়। ইয়াত আপোনালোকে শুনিলে, তেওঁলোকে ইয়াত কেৱল নতুন আলনা, বিচনা, গডৰেজ এনেধৰণৰ বস্তুৱেই প্ৰস্তুত নকৰে। ইয়াৰ উপৰিও তেওঁলোকে পুৰণা যিসমূহ সামগ্ৰী আমাৰ ঘৰত বেয়া হৈ বা কিবা কাৰণে পৰি আছে, তেনেধৰণৰ সামগ্ৰীসমূহ তেওঁলোকে ইয়াত ৰিপেয়াৰিং কৰি দিয়ে খুব সুলভ মূল্যত। আপোনালোকে আহিব পাৰে, এবাৰ চাব পাৰে। আৰু এতিয়া অকণমান দেখুৱাই দিয়া যে তোমালোকৰ কি প্ৰস্তুত কৰিছে অকণমান চাম হয় দেই। আপোনাৰ প্ৰথমত হৈ গ'ল আপোনাৰ এইকেইটা আপোনাৰ আছে আপোনাৰ 5.5 ফুটীয়া আপোনাৰ গডৰেজ হয়। বাকী আপোনাৰ এইকেইটা আপোনাৰ ড্ৰেছিং আইনা, এটা আপোনাৰ চেম্পুৰ কাৰণে বনোৱা হৈছে, এটা বিয়া অৰ্ডাৰ আছে। এইটো অৰ্ডাৰ আছে, বিয়া অৰ্ডাৰ আছে। মানে ভাল লগা কথাটো তেখেতে এই উদ্যোগটো গঢ়ি তোলা 21 দিনমান হৈছেহে, কিন্তু ইতিমধ্যে তেখেতলৈ অৰ্ডাৰসমূহ আহিবলৈ আৰম্ভ হৈ গৈছে। খুব ভাল লগা কথা, কাৰণ এজন অসমীয়া যুৱকে ইমান সুন্দৰ এটা উদ্যোগ গঢ়ি তুলিছে, সেয়া সঁচাকৈয়ে খুব আদৰণীয় বা খুব ভাল লগা এটা পদক্ষেপ। এতিয়া আৰু এটা কথা সুধোঁ, এই গোটেই উদ্যোগটো গঢ়ি তুলিবলৈ কিমান টকাৰ বাজেট? এইটো আপোনাৰ এনেই সঠিকমতে ক'বতো ইমান নোৱাৰি, কিন্তু তথাপি মিনিমাম আপোনাৰ 7-8 লাখ টকা 7-8 লাখ বাজেট মানে আপোনাৰ মানে 7-8 লাখ মান টকাত গোটেই উদ্যোগটো গঢ়ি তোলা হৈছে। আপোনালোকে ইতিমধ্যে শুনিলে, এজন অসমীয়া যুৱকে নিজৰ গাঁঠিৰ ধনেৰে 7-8 লাখকৈ টকা খৰচ কৰি এনেধৰণৰ উদ্যোগ এটা গঢ়ি তুলিছে। খুব ভাল লগা কথা। কেৱল চাকৰিলৈ তেখেত আশা কৰি থকা নাই, তেখেতে নিজৰ গাঁঠিৰ ধনেৰে এটা উদ্যোগ গঢ়ি তুলিছে। আমি সকলোৱে তেখেতক শুভকামনা জনাইছোঁ। এতিয়া আহক তেখেতে আৰু কি প্ৰস্তুত কৰিছে অকণমান দেখুওৱাৰ চেষ্টা কৰিম। আপোনাৰ এইখিনি আপোনাৰ মিডিয়াম কোৱালিটি এইখিনি বিচনা 6.5x5 এইটো বিচনা আৰু যিখিনি এতিয়া তুমি ইতিমধ্যে বনাই বজাৰলৈ যাবলৈ সাজু হৈ আছে, সেইসমূহ বস্তু বাহিৰত দেখি সেইখিনি বাহিৰত নহয় জানো? সেইখিনি অকণমান চাম দেই। আৰু ইয়াত আলনা বনোৱা হৈছে নহয় জানো? ইয়াত আলনা বনোৱা হৈছে। আলনাত এইটো তল বক্স থকা আলনা। আলনা ইয়াত 3টা প্ৰকাৰ হয়, এটা তল বক্স থকা হয়, এটা চাইড বক্স থাকে, আৰু এটা হৈছে কমপ্লিট প্লেইন। মানে 3টা মানে প্ৰকাৰ বনোৱা হয়। আৰু ইয়াত আৰু এটা কথা, আপুনি নিজৰ ইচ্ছা অনুযায়ী বস্তুসমূহ বনাই তেওঁলোকক ডিজাইন দিব পাৰে, তেওঁলোকে খুব সুন্দৰকৈ আপোনালোকক প্ৰস্তুত যেনেকুৱা লাগে সেনেকুৱাকৈ বনাই দিব পৰা যাব, নহয় জানো? যেনেকুৱা লাগে সেনেকুৱা বনাই দিব পাৰে। এতিয়া অকণমান বজাৰলৈ যিসমূহ সামগ্ৰী উলিয়াই যাবলৈ সাজু হৈ আছে, সেইসমূহ সামগ্ৰী দেখুওৱাৰ চেষ্টা কৰে। আপোনালোকে দেখিছে এয়া তেওঁ নিজৰ উদ্যোগত প্ৰস্তুত কৰা এইসমূহ গডৰেজ, আৰু এয়া দেখিছে বিচনা। অকণমান দেখুওৱাৰ চেষ্টা কৰিম। এয়া দেখিছে তেওঁ নিজৰ যি ক্ষুদ্ৰ উদ্যোগ, তাতে এয়া খুব সুন্দৰকৈ গডৰেজ প্ৰস্তুত কৰিছে। এয়া বজাৰলৈ যাবলৈ ইতিমধ্যে সাজু হৈ আছে, সম্পূৰ্ণ হৈ গ'ল বনাই, এতিয়া বজাৰলৈ যাবলৈ ৰেডি। এয়া দেখিছে বিচনা। এইটো তোমাৰ একদম হাৰ্ডটো হয়, কমপ্লিট হাৰ্ডটো মানে ইয়াত। এইটো মানে তোমাৰ প্ৰেছাৰ পৰিলে বা একো মানে কি আপোনাৰ প্ৰব্লেম নিদিয়ে, মানে এইটো 1 নম্বৰ কোৱালিটি বুলি ক'ব পাৰি, নহয় জানো? চাউণ্ড নিদিয়ে। হয়, 1 নম্বৰ কোৱালিটি বুলি ক'ব পাৰি। চাউণ্ড দিয়ে হয়, তেনেকুৱা মানে এইটো প্ৰায় হেভিকে বনোৱা আছে। এয়া দেখিছে এফালেও তেওঁ বিচনা ৰেডি আছে। এইসমূহ বিচনা বজাৰলৈ যাবলৈ ৰেডি হৈ আছে। আৰু আপোনালোকে দেখিলে এজন অসমীয়া যুৱকে ইমান সুন্দৰকৈ এটা উদ্যোগ গঢ়ি তুলিছে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে
ভিডিঅ'টো অকণমান বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব আৰু যদি ভিডিঅ'টো ইউটিউবত চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি যাবলৈ নাপাহৰিব আৰু এনেধৰণৰ নতুন এটা কনচেপ্ট লৈ পুনৰ আপোনালোকক লগ পাম আজিলৈ ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ ধন্যবাদ